बे समाव नोंथांमोननि गेजेराव लानानै फैदों बिटिसि राजखान्थिनि मोनसे गिदिर खौरां। नंगौ, बे समाव आथिखालाव बिपिएफ सरकार सोलिगासिनो दं आरो बे बिपिएफ सरकार एबा हाग्रामा महिलारि बिथांनि सरकार सोलिबाय थानायाव बे समाव इउपिपिएल राजखान्थि दोलोनि लाइमोन दैदेनगिरि सन्जय दास बिथाङा गोख्रों अजद दैखांदों आथिखालनि हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ सरकारनि सायाव। नंगौ, बे समाव बाथ्रा बुंदों, अजद होदों गोबां। बे समाव सन्जय दास बिथाङा इउपिपिएल राजखान्थि दोलोनि लाइमोन गांखंनि सासे गोख्रों दैदेनगिरि। बिथाङा सासे गोख्रों दैदेनगिरि जानानै सिन्डिकेट हाग्रामा महिलारि बिथांनि दैदेननायाव आथिखालाव जाबायदि सिन्डिकेटनि बाथ्राया रायजो नाङैनो गोसारदों, जेराव अखिल गगৈ बिथाङाबो हाग्रामा महिलारि बिथांनि सिन्डिकेट सालायनायनि सायाव अजद दैखांनानै बाथ्रा बुंदों आरो लोगोसे बे समाव अजद दैखांबावदों बिपिएफ राजखान्थि दोलोआव थाखो 2आव फरायनाय एमसिएलएबो दं होनना बुंदों। लोगोसे आरोबाव गोबां सिन्डिकेट मोसौ सिखाव खालामनानै रैखाथि हान्जाजों हमजानायनि बाथ्राफोरखौबो गोबां बे समाव अजद दैखांनानै बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। जेराव मेरावनो सिन्डिकेट सालायनायनि अजद दैखांनानै बाथ्रा बुंदों बे समाव सन्जय दास बिथाङा हाग्रामा महिलारि बिथांनि खुंथायनि आमोलाव गोबां सिन्डिकेट सालायनायनि बाथ्रा बुंदों। लोगोसे आरो बेनि अनगायैबो गोबां माने अजद दैखांनानै बाथ्रा बुंदों सन्जय दास बिथाङा हाग्रामा महिलारि बिथांनि खुंथायनि एबा सरकारखौ लानानै गोबां अजद दैखांनानै बाथ्रा बुंदों, जाय अजदखौ नोंथांमोननि गेजेराव दसे समनि उनाव लाना फैगासिनो। बिथाङा सिन्डिकेट सालायनायनि बाथ्रा बुंदों। बिथाङा बिपिएफ राजखान्थि दोलोआव एमसिएलए थाखो 2आव फरायनाय एमसिएलए लोगोसे मोसौ सिखावखौबो लानानै बाथ्रा बुंदों बे समाव सन्जय दास बिथाङा। दानिया फैदो बिदिब्ला सन्जय दास बिथाङा हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ राजखान्थि आरो हाग्रामा महिलारि बिथांमोननि दैदेननायनि जा एमसिएलए इएमफोरनि सायाव माबोरै अजद दैखांदों बिथांनिफ्राय आबुङै खोनासंना लादोनि। সিন্ডিকেট ৰাষ্ট্ৰ চলি আছে, আমি সকলোৱে দেখা পাইছোঁ। কাৰণ তেওঁলোকে এজন 6 পাছ কৰা এমচিএলএক, কিবা নাম আছিল তেখেতৰ, আপোনাৰ এই খাইৰুল খান বুলি আমি জানাত খাইৰুল খান হ'ব নামটো। তেখেতে 6 পাছ কৰা এজন এমচিএলক এই এমচিএলএ বনাই পেলাই আজি সিন্ডিকেট চলাবৰ কাৰণে আমাৰ এই শ্ৰীৰামপুৰ গেটত তেখেতক বহাই দিছে। আৰু এইজন ব্যক্তিয়ে গৰু চোৰৰ অভিযোগত অসম পুলিচে তেখেতক ভৰিত গুলিয়াই দিছিল। তেনেকুৱা 2 নম্বৰী ব্যক্তিক, বদমাছ ব্যক্তিক আজিৰ দিনত তেওঁলোকে আজি সিন্ডিকেট ৰাজ চলাই পেলাই বিটিচিখন ধ্বংস কৰিবলৈ গৈ আছে, আমি দেখা পাই আছোঁ। আৰু তেওঁলোকে আজিৰ দিনত যি প্ৰমোদ বড়ো ডাঙৰীয়াই ভূমি মেলা পাতিছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াতে ডাঙৰ খেল পাতিছিল, আমাৰ যুৱ সমাজখন আগুৱাই লৈ যোৱাত তেখেতে অগ্ৰগতি লৈছিল। কিন্তু হাগ্ৰামা মহিলাৰি ডাঙৰীয়া চৰকাৰ অহাকালীন লগে লগে আমি দেখা পাই আছোঁ আজি ভাঙৰ আড্ডাই হওক, জুৱাৰ আড্ডাই হওক, মদৰ আড্ডা হৈ তেখেতে দিছে। সমাগত যিহেতু আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষাই আছে, কিন্তু আজি যুৱ সমাজ হাগ্ৰামা মহিলাৰি ডাঙৰীয়াই কি কৰি আছে, ধ্বংসৰ ফালে ঠেলি দি আছে, আমি দেখা পাই আছোঁ। এদিনৰ য'ত মেলা হ'ব লাগে তাতে 4 দিন 5 দিনলৈকে তেখেতে মেলা লৈ যাই আছে। আজি ডাঙৰ মেলাবিলাক পাতি ফালে যুৱ সমাজ ধ্বংস কৰি আছে। আপোনালোকে দেখাই পাইছে কিমান অশান্তিৰ সৃষ্টি হৈ আছে আজি বড়োলেণ্ডত। আৰু 6 জনগোষ্ঠীৰ ঘটনাটো লৈ ফালে সেইদিনা যিহেতু আমাৰ ছেক্ৰেটাৰীত যি আমাৰ তুলপাল হৈছে বা ছেক্ৰেটাৰী অফিচত চেয়াৰ দৌলাদৌলি হৈছে, এই ঘটনাটোক লৈ ফালে আমি ইপিপিএল হিচাপে নিজেও দুখ পাইছোঁ। আৰু ইয়াতে ইপিপিএল জগৰীয়া নহয়, আমাৰ ভাৰতৰ সংবিধানত আন্দোলন কৰিবৰ কাৰণে আমাৰ সংবিধানে ৰাইট দিছে। গণতন্ত্ৰক আমি ৰক্ষা কৰি ফালে গণতন্ত্ৰৰ গাইডলাইন্স মানি ফালে আমি আন্দোলন কৰিব লাগে। আন্দোলন কৰাৰ সকলোৰে ৰাইট আছে। কিন্তু যি আন্দোলন ছেক্ৰেটাৰীত হৈছে, হাগ্ৰামা মহিলাৰি ডাঙৰীয়াই বাৰ ইপিপিএলক জগৰীয়া কৰি আছে। হাগ্ৰামা মহিলাৰি ডাঙৰীয়াৰ হাতত একো তথ্য নাই যে ইয়াতে ইপিপিএল জগৰীয়া হৈ আছে বুলি। তাত সত্ত্বেও হাগ্ৰামা মহিলাৰি ডাঙৰীয়াই বাৰ ইপিপিএলক জগৰীয়া কৰি আছে। আমি দেখা পাইছোঁ হাগ্ৰামা মহিলাৰি ডাঙৰীয়াৰ খুৰখালি মুনমুন ব্ৰহ্ম ডাঙৰীয়াই যোৱা বছৰ ক্ষমতা হেৰুৱাই ফালে বিটিচি ছেক্ৰেটাৰী যোনটো আমাৰ মন্দিৰ, সেই মন্দিৰৰ মেইন গেটত তেখেতে পেলাই থৈ আছিল। গতিকে তেওঁলোকৰ চৰিত্ৰবিলাক কেনেকৈ হ'ব পাৰে আপোনালোকে চিন্তা কৰক। প্ৰমোদ বড়ো ডাঙৰীয়াটো বহুত ওপৰৰ লিডাৰ, তেওঁলোকৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেওঁলোকে কেতিয়াও তুলনা কৰিব নোৱাৰিব। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা তেখেতৰ বহুত হাই লেভেলৰ। গতিকে আমি বড়োলেণ্ডবাসী ৰাইজ হিচাপে সুখী যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা নেতাৰ ছত্ৰছায়াত আমি কাম কৰিবলৈ আজিৰ দিনত সুযোগ পাইছোঁ।